নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আপোনালোকৰ ওচৰলৈ এটি নতুন বস্তু লৈ আহিছোঁ মই। এইটো কিহেৰে বনাইছোঁ জানেনে? ৰৈ যোৱা ভাতেৰে। আপোনালোকে বাৰু ৰৈ যোৱা ভাতবোৰ পেলাই দিয়ে নেকি? পেলাই নিদি এনেদৰে বনাই খাই চাবচোন। কেনেদৰে বনাইছোঁ গোটেইখিনি মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া আমাৰ ৰৈ যোৱা ভাতকেইটামান আছিল, এইকেইটা আমি পেলাই দিয়া নাই। এইকেইটাৰে এতিয়া আমি বনাম। ভাতকেইটা লৈ লৈছোঁ। এতিয়া ইয়াতে দি দিছোঁ আমি অকণমান পিঠাগুড়ি। এয়া হৈ যাব, বেছি পিঠাগুড়ি নালাগে। এতিয়া আমি ইয়াতে দি দিছোঁ দুটামান কালজিৰা। বেছি দিব নালাগে, অকণমান ছটিয়াই দিছোঁ। তাৰপিছত দিছোঁ সোৱাদ অনুযায়ী নিমখ। এয়া জলকীয়া গুড়ি অলপ দিছোঁ। এয়া দিছোঁ অকণমান জিৰা গুড়ি আৰু দিছোঁ হালধি। হালধিখিনি আমি কালাৰৰ বাবে দিছোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ সানি লৈছোঁ। যদি আপোনালোকে বেছি ৰঙচুৱা কৰিব খোজে তেনেহ'লে ইয়াতে ৰেড চিলি অকণমান দিব। এয়া চাওকচোন, এইখিনি আমি আটা মৰাৰ নিচিনাকৈ এইখিনি ধুনীয়াকৈ এনেদৰে মঠি লৈছোঁ। এইখিনি আমাৰ মঠি লোৱা হৈ গ'ল। এতিয়া আমি এয়া চাওকচোন, মই যিটো চাইজত যেনেদৰে বনাইছোঁ আপোনালোকে ঠিক তেনেদৰে বনাব। এয়া এনেদৰে আমি এডাল পাইপৰ নিচিনা কৰি লৈছোঁ, পকাই পকাই। এয়া চাওকচোন, বেছি সৰু হ'লে মানে বেছি ভাল হ'ব। যিমানে সৰু কৰিব পাৰে সিমানে সৰু কৰি ল'ব। একেবাৰে বহুত পিলপিলীয়া কৰিবও নালাগে। এতিয়া গোটেইখিনি আমি ঠিক একেদৰে এনেদৰে ষ্টিক বনাই ল'ম। এয়া গোটেইখিনি আমি ষ্টিক বনাই ল'লোঁ। এয়া চাওকচোন, এনেদৰে ফাৰ্ষ্ট টাইম আমি বনাই ল'লোঁ। এতিয়া আমি এইখিনি সৰু সৰুকৈ কাটি ল'ম। এয়া চাওকচোন, এটা জোখত আপোনালোকে কাটি ল'ব। এনেদৰে গোটেইখিনি আমি পিচ পিচ কৰি কাটি ল'ম। গোটেইখিনি আমাৰ কাটি লোৱা হৈ গ'ল। এয়া চাওকচোন, এতিয়া আমি এখন কেৰাহীত ৰিফাইন গৰম হ'ব দিছোঁ। ৰিফাইনখিনি আমাৰ গৰম হৈ গৈছে। এতিয়া আমি সেই যে কাটি লৈছিলোঁ ষ্টিককেইডাল, সেই ষ্টিককেইডাল ইয়াতে দি দিছোঁ। ষ্টিককেইডাল আমি গোটেইকেইডাল একেলগতে বহাই নিদিওঁ, এডাল দুডালকৈ এনেদৰে বহাই দিম। কাৰণ একেলগতে দিলে ইটোৰ গাত সিটো লাগি ধৰিব পাৰে, সেয়েহে এডাল এডালকৈ দিছোঁ। এতিয়া অকণমান টাইম ভজাৰ পিছত আমি ইয়াক ওলট পালট কৰি দিম। এটা ছাইড আমাৰ প্ৰায় ৰেডি হৈছে, আনটো ছাইডো সিজিব লাগিব, সেয়েহে আমি আনটো ছাইডেও দি দিছোঁ। এইখিনি সিজোতে বেছি টাইম নালাগে অৱশ্যে, কিন্তু মচমচীয়া হ'বলৈ অলপ টাইম ৰাখিব লাগিব। সেয়েহে আমি মচমচীয়া হোৱালৈকে ইয়াক ভাজি ৰাখিম। এইখিনি লৰাই দিওঁতেই গম পাব মচমচীয়া হৈছে নাই। এয়া মচমচীয়া হৈ গৈছে। এতিয়া আমি এইখিনি উঠাই ল'ম। ঠিক একেদৰে আমি গোটেইখিনি ষ্টিক ইয়াতে মচমচীয়া কৰি ভাজি ল'ম। এয়া আমাৰ ৰেডি হৈ গৈছে। গোটেইখিনি আমাৰ ভজা হৈ গ'ল। ধুনীয়া মচমচীয়া হৈছে, চাওকচোন। ভাঙি দিওঁতেই গম পাব আপোনালোকে মচমচীয়া হৈ গৈছে। এইখিনি অৱশ্যে অকল দেখিবলৈ ধুনীয়া নহয়, খাবলৈও বহুত ধুনীয়া হয়। এনেদৰে আপোনালোকে সৰু ল'ৰা ছোৱালীকো বনাই খুৱাব পাৰে। তেওঁলোকেতো এনেকুৱা মচমচীয়া বস্তুবোৰ খায়েই ভাল পায়। এই দোকানৰ চিপছ বা তেনেকুৱা বস্তুবোৰ খোৱাতকৈ এইবোৰ অৱশ্যে হেল্ডি হয়, খুৱাবলৈ ভাল পাব সকলোৱে। এনেদৰে ৰৈ যোৱা ভাতখিনি পেলাই নিদি আপোনালোকে ঘৰতে বনাই খাই চাবচোন। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।